হেল্ল' ফ্ৰেণ্ডছ, ভালে আছে? মই জানো যে আপোনালোকে বহুত দুখত আছে একেদিন। মোৰো একে অৱস্থা। সেই নীলোৎপল দাল আৰু অভিজিত দাৰ ভিডিঅ'টো চোৱাৰ পৰাই একদম নিজৰে মোৰ চকুৰ পানী ওলাই আছে। কুকুৰকো বা মেকুৰীক বা আমি গৰু ছাগলীকে এনেকৈ নামাৰোঁ, যেনেকৈ নীলোৎপল দা আৰু অভিজিত দাক মাৰিছে। বাৰে বাৰে তেওঁ কৈ আছে যে মই অসমীয়া হয়, মই অসমীয়া, তথাপিও মানুহৰ কাণ্ডজ্ঞান নাই, খালি মাৰিয়ে আছে সোপা ধৰা। আপোনালোকে যেন বিদেশত যাই কিনে আপোনাক যেন বিদেশত কোনোবাই সোধে যে আপুনি কি অসমীয়া নেকি, তেতিয়া সেই বিদেশত আপোনাক অসমীয়া বুলি ক'লে গ'লে আপোনাক কি কৰিব? সন্মান কৰিব যে অসমৰ পৰাই আমাৰ ইয়ালৈ ভ্ৰমণ কৰিব আহিছে। কিন্তু আমাৰ অসমত বাৰে বাৰে কিন্তু কিয় নহয়, বাৰে বাৰে কৈ আছে যে মই অসমীয়া হয়, অসমীয়া, মোৰ মাৰ নাম ৰাধিকা দাস, মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস। চাওকচোন জীৱনবিলাক কেনেকুৱা। আচ্ছা, মোৰ নিজকে কিবা মোৰ কিবা হে লাগি আছে যে আমি ক'ত বাস কৰি আছোঁ। আচলতে বহুতে কয় যে অসমখন বহুত উন্নত হৈ গৈছে, কিন্তু ক'তা আজি দেখোন একে অৱস্থা, আদিম যুগৰ মানুহবিলাকৰ দৰে একে অৱস্থা। উন্নত অসম হোৱা নাই। তাৰমানে এই ঘটনাটোৰ বাবে আপুনি কাৰ্বি আংলং সেই জিলাখনত দোষ দিলে নহ'ব। তাৰ বাবে দায়ী আমি নিজেই। কাৰণ উকা বাতৰি বোলা এটা বস্তু আছে, ফেচবুক হওক, হোৱাটছএপ হওক, পটকিনে উকা বাতৰি এটা লিখি দিলে আৰু ভাইৰেল হৈ গ'ল। তাৰ বাবে আজি এই অৱস্থা। ফেচবুকত যিকোনো বস্তু আপোনালোকে শ্বেয়াৰ কৰে, যিকোনো বস্তু, এই আপোনালোকে চাব যে আপোনালোকৰ মৃত্যু কেতিয়া হ'ব, আপুনি কিন্তু চাব আপোনালোকৰ লাভ কেই% আছে, সেইগিলাখনো আপুনি চাই। মই চাওঁ আচলতে মই কি হ'ব, মই এতিয়া নিজে চাইছোঁ। আপোনালোকে মানে উকা বাতৰি ইমান আহে, তাৰমানে এবিধ আপোনালোকক ক'লে কি হ'ব, মই এনেকুৱা হৈ যাওঁ যে আপোনালোকৰ যিকোনো আহে আৰু যে আপোনালোকৰ জন্ম কেতিয়া হ'ব, কাৰ লগত বিয়া হ'ব, এইগিলাখনো মানে আমি শ্বেয়াৰ কৰোঁ ফেচবুকত। এইবাবে আজি এইগিলাখান অৱস্থা। মই আকৌ কৈছোঁ যে এই উকা বাতৰি বা মোবাইলত যিকোনো, হোৱাটছএপত যিকোনো বস্তুৱে, হোৱাটছএপ, ফেচবুকত, ইনষ্টাগ্ৰামত যিকোনো বস্তু ভাইৰেল হৈ যায়। তাৰ বাবে আপুনি নিউজ চেনেলবিলাক আছে, তাতে গম পাব নহয় যে সোপা ধৰা ওলাইছে, কিবা ওলাইছে। নিউজ চেনেল আগে আপুনি ৰখাব, তাৰপিছতে আপুনি যিকোনো বস্তু কৰিব যে হয় এইজন মানুহ সোপা ধৰা। আমি সোপা ধৰা কেনেকৈ গম পাব? ডাইৰেক্ট যেন আপোনালোকৰ ঘৰত এনেকুৱা ঘটনা হৈও ধৰা আপুনি সেই মানুহটোক এনেকৈ নামাৰিব, ভালকৈ সোধ-পোছ কৰিব, মাৰিব নালাগে নহয়। আজিকালি পুলিচ আছে, প্ৰশাসন আছে, সেইবিলাকে এৰে দায়িত্ব ল'ব। আৰু আমি কেতিয়াও নিজে আইন হাতত তুলি ল'ব নোৱাৰোঁ, এইটো একেবাৰে বেয়া কথা। আপোনালোকে নীলোৎপল দা আৰু কি আছিল অভিজিত দাৰ কথা কৈছোঁ, এনেকৈ মাৰে, অসমীয়া বুলি কোৱাৰ পিছতো মাৰিয়ে আছে। এইবাৰ কি হৈ আছে বাৰু ফ্ৰেণ্ডছ? মোৰ আৰু একো আৰু ক'ব লগা নাই। মই বহুত চালোঁ ইউটিউবত ভিডিঅ', তাৰ পৰাই মই যিখিনি কথা ক'ব খুজিছিলোঁ প্ৰায় ভিডিঅ'তে মই কোৱা গৈছে, আৰু সেইকাৰণে মই বেছি নকৰোঁ। বাৰু যিকি নহওক, আৰু যাতে অসমত এনেকুৱা এটা ঘটনা সৃষ্টি নহওক। আৰু এটা মনত পৰিছে, এনেকুৱা ঘটনা মই আগতে হেৰিত পাইছিলোঁ, এই হোৱাটছএপতে আহিছিল। তাৰমানে এই কিবা এটা উগ্ৰপন্থীৰ দল এটাই তাৰমানে হাত ভৰি বান্ধি কিনে গল কাটে আৰু ভিডিঅ' কৰি কিনে ভাইৰেল কৰি দিয়ে। সেই ভিডিঅ'টো তাৰমানে মোৰ কালি এই ভিডিঅ'টো চোৱাৰ পিছত এনেকুৱা ভিডিঅ' মোৰ মনত পৰিছে যে আগতে আমি চাইছিলোঁ নহয়, আপোনালোকে হয়তো চাইছে, যে উগ্ৰপন্থীবিলাকক ক'লা কাপোৰ মাৰে আৰু এই ল'ৰাজনক গল কাটি দিয়ে, তেনে ভিডিঅ' কৰি আপোনালোকে হয়তো মনত পৰিব এই কথাটো শুনাৰ পিছত। এনেকুৱা ঘটনা মই ভাবিছিলোঁ যে অসমত নহয় এইগিলাখন। অসমত কি হ'ব যে অসমৰ মানুহবিলাক সহজ সৰল, কিন্তু ক'তা আজি যেন এয়ে হৈ গ'ল। তাৰমানে কি, আমি তেনে সহজ সৰল কওঁৱে আমি যে অসমৰ মানুহবিলাক সহজ সৰল, কিন্তু আমি অসমৰ মানুহবিলাক সহজ সৰল হয়নে বাৰু? আৰু ফ্ৰেণ্ডছ, যি কি নহওক, আৰু যাতে এনেকুৱা ঘটনা অসমত আৰু দুনাই নহয়, আৰু মানুহবিলাক সজাগ হওক, স্মাৰ্ট হওক মানুহবিলাক। এইবাৰ জানা
যা তা বস্তু কৰিলে কি হ'ব এতিয়া সেইকাৰণে মানুহবিলাক হওক সজাগ হওক মানুহবিলাক যাতে উকা বতৰি কেতিয়াও বিশ্বাস মানি নলয় বিশ্বাস নকৰে আৰু যা তা বস্তু ভাইৰেল কৰি নিদিব যে বাৰু ফ্ৰেণ্ড যি কি নহওক আজিলৈ এৰিছোঁ যাতে নীলোৎপল দা আৰু অভিজিত দাৰ আত্মা যাতে চিৰশান্তি পায় তাৰে মই কামনা কৰিলোঁ আৰু বেলেগ একো ক'ব লগা নাই ধন্যবাদ।